আজি এই সংবাদমেলত উপস্থিত হ'ব পৰা বিভিন্ন সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকল লগতে উপস্থিত থাকিব পৰা আমাৰ মিছন 2020 কৰ্মকৰ্তাসকল যোৱাকালি মহেশ্বৰ বসুমতাৰীয়ে যি এক সংবাদমেল যোগেদি আমাৰ মিছন 2020 লগতে মোৰ বিৰুদ্ধে যি মনে সজা অভিযোগবিলাক আনিলে এইটো আমাৰ দৃষ্টিগোচৰ হৈছে আৰু ইয়াৰ প্ৰত্যুত্তৰ হিচাপে আজি মহেশ্বৰ বসুমতাৰীক আমি প্ৰত্যাহ্বান জনাই আজি তেওঁৰ যোনটো অভিযোগ এই অভিযোগৰ উত্তৰটো আমি দিব বিচাৰিছোঁ। মহেশ্বৰ বসুমতাৰী আপুনি আগন্তুক BTC নিৰ্বাচনত নিশ্চিতভাৱে নিজৰ গাদীটো চুড হোৱাৰ ভয়ত আপুনি হতভম্ব হয় যিবোৰ আমাৰ ওপৰত ভিত্তিহীনভাৱে অভিযোগবিলাক আনিলে এইটো আমি ধিক্কাৰ দিয়াৰ লগতে গৰিহণা দিছোঁ। মিছন 2020 গণতান্ত্ৰিকভাৱে আগন্তুক নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে আমাৰ মিছনৰ উদ্দেশ্যবিলাক লয় প্ৰত্যেকটা গাঁও আৰু ঠাইত গৈ আমাৰ সজাগতা সভাবোৰ আমি কৰিছোঁ আৰু এই সজাগতা সভাত আমাৰ মিছনৰ উদ্দেশ্য কি এইবিলাক আমি ব্যক্ত কৰি আহিছোঁ আৰু লগতে বৰ্তমান যিটো আপুনি এই সমষ্টিৰ EM হৈ আছে আপোনাৰ বিভিন্ন দুৰ্নীতি বিৰুদ্ধে আমি আমাৰ ৰাইজৰ ওপৰত আমি অৱগত কৰিছোঁ আৰু ৰাইজে আপোনাৰ এই দুৰ্নীতিৰ কথাখিনি গম পায় এতিয়া আমাৰ মিছন 2020 যি পদক্ষেপ লৈছে এইটো সহানুভূতি দিয়াটো আমি দেখা পাইছোঁ আৰু ঠিক তেনেকৈ দিনে দিনে আমাৰ এই সমষ্টিৰ ৰাইজে আমাৰ মিছন 2020 ওপৰত বিশ্বাস ৰাখি আমাক সহায় আৰু সহযোগ কৰাৰ কাৰণে আগবাঢ়ি আহিছে। তাকে লৈ আপুনি যি ধৰণত আমাৰ মিছন 2020 কৰ্মকৰ্তা আৰু মোৰ ওপৰত যি ভিত্তিহীনভাৱে কথাবিলাক ক'ব বিচাৰিলে এইটো দেখা পাই একচুৱেলি আমি আচৰিত মানিছোঁ আৰু লগতে এই কথাবোৰক লৈ আমি সঁচাকৈ হাঁহিম নে আপোনাক আমি খং কৰিম তাকে আমি বিচাৰি পোৱা নাই। আপুনি আমাক প্ৰত্যাহ্বান জনাইছে যে আপোনাৰ এই বিগত সময়ছোৱাত কোনো এটা দুৰ্নীতি নাই বুলি ক'ব বিচাৰিছে আৰু আপুনি বৰ ডাঙৰকৈ ক'ব বিচাৰিছে যে আপোনাৰ এই সময়ছোৱাবিলাক কোনো দুৰ্নীতি হোৱা নাই বোলে আৰু আপুনি আমাৰ পৰা বাৰে বাৰে ইয়াৰ সমূল আপুনি ডিটেইলছ বিচাৰিছে আপুনি আপোনাক আমি ক'ব বিচাৰিছোঁ আপোনাৰ সময়ত হোৱা কোনটো স্কিমক লৈ কিনি ৰাইজে আপোনাক সন্দেহ বা আপোনাৰ দুৰ্নীতিৰ কথাটো গম পোৱা কথাটো আমি কৈ আহিছোঁ। আপুনি আমাক প্ৰত্যাহ্বান জনাইছে যে লখৰা বৰনগৰৰ এছিয়ে ফানৰ যোনটো ফাণ্ড আনি কিনি আপুনি পিকনিক স্পটটো বনালে এই পিকনিক স্পট বনোৱাৰ কি দুৰ্নীতি হৈছে বোলে আপুনি সুৰেন চন্দ্ৰ বৰক প্ৰত্যাহ্বান জনাইছে। মহেশ্বৰ বসুমতাৰী আপোনাক মই ভালদৰে সুস্থ মগজেৰে আপোনাক মই ক'ব বিচাৰিছোঁ সঁচাকৈ আপুনি এছিয়ে ফাণ্ডৰ পৰা যিখিনি ধন আনি কিনি লখৰা বৰনগৰ সজালে সঁচাকৈ যদি আপুনি এই কামটো এই পইচাখিনি যদি সঁচাকৈ আপুনি ব্যৱহাৰ কৰি কিনি কাম কৰিছে তেতিয়াহ'লে আমি আমাৰ সমষ্টিৰ বাসীয়ে তাতে গৈ কিনি পিকনিক খাব পৰা এনেকুৱা অৱস্থাত কিয় পৰিণত নহ'ল আৰু আমি ক'ব বিচাৰিছোঁ যে বাৰে বাৰে আপুনি কোৱাৰ দৰে এই পিকনিক স্পটত আমি মন সজাই কিনি আপোনাৰ বিৰুদ্ধে এনে কথাবোৰ কৈ থকা বোলে আমি ক'ব বিচাৰিছোঁ আপোনাক যিহেতু পিকনিক স্পটত একেবাৰে ওচৰত থকা ৰাইজে ইয়াৰ যেহেতু কাম হোৱা নাই এইটো বাৰম্বাৰ ইয়াৰ অভিযোগ উত্থাপন কৰিছোঁ
আৰু আপুনি আমাৰ পৰা যিহেতু ইয়াৰ কৈফিয়ত বিচাৰিছে এই কৈফিয়ত বিচৰাত আপোনাক মই আজি জনাই থ'ব বিচাৰিছোঁ আপুনি যোনখিনি দুৰ্নীতি কৰিলে এই দুৰ্নীতি কৰাৰ অভিযোগ লৈ কিনি তাতে স্থানীয় ৰাইজে ৰাইজ মহল পাতি কিনি আপুনি যে সঁচাকৈ দুৰ্নীতি তাতে কৰিছে এইখিনি প্ৰমাণ কৰাৰ কাৰণে এতিয়া সাজু হৈ ৰৈ আছে আৰু আপুনি ক'ব বিচাৰিছোঁ যে কোনো দুৰ্নীতি হোৱা নাই বোলে আপোনাক আমি প্ৰত্যাহ্বান জনাই কিনি ক'ব বিচাৰিলে ধুলাবাৰী দলংঘাট দলঙৰ কথা আপুনি ক'ব বিচাৰিছে মই বোলে নিজৰ ইচ্ছামতে আপোনাক এনেকুৱা বদনাম কৰি থকা বোলে আপুনি ক'ব বিচাৰিছোঁ মহেশ্বৰ বসুমতাৰী আপোনাক মই ক'ব বিচাৰিছোঁ যেহেতু ধুলাবাৰীৰ দলংখন নহাৰ বাবে স্থানীয় ৰাইজ আৰু বিভিন্ন সংবাদ মাধ্যমত এই দলংখন নহাৰ অভিযোগ উত্থাপন কৰি আহিছে আৰু এই নহাৰ একমাত্ৰ মূলতঃ মহেশ্বৰ বসুমতাৰীৰ এইটো ডিমাণ্ড বা এটা তেওঁ কমিশ্যনৰ কাৰণে এইটো হোৱা নাই বোলে বাৰম্বাৰ কৰি আহি আছে তথাপিও আপুনি ক'ব বিচাৰে যে মোক একবাৰ আপুনি প্ৰত্যাহ্বান জনাইছে যে এই দলংখন কি টেকনিকেল প্ৰব্লেমৰ কাৰণে নহ'ল এইখিনি কথা সুৰেন বড়োৱে কি জানে বোলে ক'ব বিচাৰিছে মহেশ্বৰ বসুমতাৰী আপোনাক মই ক'ব বিচাৰিছোঁ সম্পূৰ্ণভাৱে চইল টেষ্টিং আৰু টেষ্ট কৰি কিনি সম্পূৰ্ণ নিয়ম অনুসাৰে নিবিদিতা দি যিটো এই কামটো এলটমেণ্ট দিয়া হৈছিলে এলটমেণ্ট হোৱাৰ পিছত আপোনালোকে ফিটা কাটি উদ্বোধন কৰি আজি 2009 আৰু 10 বা আজিলৈকে দলংটো সম্পূৰ্ণ নহ'ল ইয়াৰ আচল কাৰণটোহে আপুনি ক'ব লাগিছিলে আপুনি এনাই টেকনিকেল প্ৰব্লেম বোলে ক'লে নহ'ব ইয়াতে টেকনিকেল প্ৰব্লেম কোন এটা দা কাৰণ আপুনি জানে এইখন নৈৰ ওপৰত ইয়াৰ পিছত চেংচন হোৱা বিভিন্ন আমাৰ দলংবিলাক আজিলৈকে এতিয়া সম্পূৰ্ণ হৈ গ'ল এতিয়া তাকে আপুনি আৰু মোক আৰু চেলেঞ্জ দি ক'ব বিচাৰিছে এই দলংখনৰ কাম বোলে এতিয়া আৰম্ভ হ'ব আৰু মাৰ্চ মাহৰ ভিতৰত আপুনি শেষ কৰিব মহেশ্বৰ বসুমতাৰী এইটো আপোনাৰ ক্ৰেডিট ল'ব লগা একো নহয় কিবা কাৰণত যদি দলং হয় নহয় স্থানীয় ৰাইজে আৰু বিভিন্ন সংবাদ মাধ্যমে বাৰম্বাৰ এইটো দৃষ্টিগোচৰ কৰাৰ কাৰণে আপোনাৰ BTC চৰকাৰে হেও মানি কিনি এই দলংটো বনাৰ কাৰণে এতিয়া আগ্ৰাসাৰ হোৱাৰ বাবে আমি গম পাইছোঁ আৰু আপুনি ক'ব বিচাৰিছে দুৰ্নীতি হোৱা নাই আপোনাক মই প্ৰত্যাহ্বান জনাই কিনি ক'ব বিচাৰিছোঁ ফিফ ফাইনেন্সত এইটো গড়েশ্বৰ খৈৰাবাৰী ৰোডৰ যোনটো মেৰামতিৰ কাৰণে 1 কোটি টকা আপোনালোকে লৈ আহিছিলে আপোনাৰ আশে পাশে থকা সাংগু পাংগুৱে যিটো এই কামটো কৰিছিলে সঁচাকৈ সঠিক যদি এই ধনখিনি ব্যৱহাৰ কৰিছে তেতিয়াহ'লে কামটো মেৰামতি কৰাৰ পিছত এই ৰাস্তাটো 1 মাহৰ পিছতে কিয় ভাঙি চুৰমাৰ হৈ গ'ল আপুনি ক'ব বিচাৰে নেকি আপুনি ভালদৰে কাম কৰাৰ পিছতো এইখিনি ৰাস্তা 1 মাহত ভাঙৰ এইটোৰ কিবা যুক্তি থকা বোলে মহেশ্বৰ বসুমতাৰী আপুনি যিমানে ডাংকপ মাৰি নকওঁ কিয় যিমানে মিঠামুৰীয়াকৈ নকওঁ কিয় আপোনাৰ সময়ত সমষ্টিবাসী যিটো দুৰ্নীতি হৈছে এই কথাখিনি সম্পূৰ্ণ ৰাইজে এইটো চাই আহি আছে ইয়াৰ লগতে আপোনাক মই ক'ব বিচাৰিছোঁ আপোনাৰ সময়ত আমাৰ সমষ্টিৰ বিভিন্ন গাঁওবিলাকত যিটো পাব্লিক হেল্থত আমি পানী যোগান আঁচনিবোৰ প্ৰকল্পবোৰ হৈছিলে আপোনাক মই সুধিব বিচাৰিছোঁ আজি 15 বছৰ উকলি যোৱাৰ পিছতো যিটো এই প্ৰকল্পবিলাকৰ পৰা গাঁওবাসীয়ে যিটো যিটো পানী খাবলৈ সক্ষম নহ'ল তেতিয়াহ'লে আপুনি ক'ব বিচাৰিছে নেকি আপুনি এই ধনবিলাক সৎ ব্যৱহাৰ কৰাবলৈ আপুনি কিমানে কাক কেনেকুৱা আঙুলি টুৱাই কিনি অকল সুৰেন চন্দ্ৰ বড়ো আৰু মিছন 2020 কথাবোৰ টানি আনিব বিচাৰিছে তথাপিও আপুনি এইবাৰ কিন্তু সাৰি নাযায় আৰু আপোনাক মই ক'ব বিচাৰিছোঁ এমৰেগাৰ যোনখিনি কামবিলাক হৈ আছে যে হোৱাত বিভিন্ন আমাৰ এটা দুৰ্নীতি হোৱা কথাটো ৰাইজে অৱগত আৰু যদি সঁচাকৈ হোৱা নাই এইবিলাক লৈ কিনি এমৰেগাৰ আণ্ডাৰত ইমানখিনি কাম হোৱাৰ পিছতো গাঁওবিলাকত যিটো সোমাব নোৱাৰা এনেকুৱা বোকাময় অৱস্থা হৈ থকাটো এইটো আপুনি কি বুলি ক'ব বিচাৰিছে মই আপোনাক ক'ব বিচাৰিছোঁ MGNৰেগাৰ যোনবিলাক আঁচনি হৈছে যেনেকুৱা আপোনাক মই ক'ব বিচাৰিছোঁ যে লেণ্ড ডেভেলপমেণ্ট আৰু প্লেণ্টেশ্যনৰ কামবিলাক হৈছে কৰোৰ টকা খৰচ কৰাৰ পিছত যোনবিলাক স্কিম কৰিলে আপুনি এনেকুৱা এটা জেগা দুখাওক য'ত যাই কিনি আপুনি
প্লেণ্টেশ্যন কৰা বোলে আমি কেইটামান গছপুলি দেখা পাওঁ নাকি বোলে তে যদি এইবিলাক যদি এটাও যদি গছপুলি যদি আপুনি দেখাবই নোৱাৰে আপুনি ক'ব বিচাৰে এইটো মিঠা মৰিয়াকৈ আমাক এইটো মিছন 2020 ৰঙা চকু দুখাই কিনে আমাক এনেকুৱা অভিযোগ কৰিলে নহ'ব আপোনাক আমি সঁচাকৈ কৈছে ৰগাৰ আপুনি যিটো কামবিলাক সঠিকভাৱে নকৰাৰ কাৰণে আমাৰ সমষ্টিৰ ৰাস্তা ঘাটৰ লগতে প্লেণ্টেশ্যনৰ কোনো কাম আমি এতিয়া দেখিবলৈ সক্ষম হোৱা নাই মহেশ্বৰ বসুমতাৰী দুখ লাগিছে আপুনি নিজে হাৰাটো নিশ্চিত ভাবি কিনে ভীতিগ্ৰস্ত হৈ কিনে মোৰ ওপৰত যিখিনি কথাবিলাক কৈ আছে না এইটো আমি শুনি কিনে এটা হতভম্ব হৈছে আপুনি মোক কৈছে কি অসাংবাদিক অসামাজিক আপুনি ক'ব বিচাৰিছে অসামাজিক বোলে কৰিলে এতিয়া আপোনাক মই ইমান এক্সপ্লেনেশ্যন ক'ব বিচৰা নাই আৰু মোৰ পৰা ৰাইজে সামাজিক কাক কয় সেইটো মোৰ পৰা টিউশ্যন ল'ব লগা থকা বুলি মই ভবা নাই খালি আপোনাৰ সামাজিক কাৰ্যকলাপটো মই অলপ ক'ব বিচাৰিছোঁ আপুনি হিন্দু সমাজৰ এজন ব্যক্তি হিন্দু সমাজৰ যিটো দ্বিতীয় বিবাহ লোৱাটো আমি অসামাজিক হিচাপে গণ্য কৰোঁ সুৰেন চন্দ্ৰ বৰুৱাই দ্বিতীয় বিবাহ ল'ব নোৱাৰাৰ কাৰণে অসামাজিক হ'ল আপুনি দ্বিতীয় বিবাহ কৰিব পৰাৰ কাৰণে আমি বৰ সামাজিক হৈ উঠিল বা মহেশ্বৰ বসুমতাৰী আপোনাকে ধন্যবাদ দিছোঁ লগতে অসামাজিকৰ কথা আপুনি মোক শুনাবলৈ বিচাৰিছোঁ মই আপোনাক ক'ব বিচাৰিছোঁ আপুনি এতিয়া নিজৰ যিটো মেল মিটিঙৰ যিটো মানুহবোৰ নহয় ইয়াৰ কাৰণে আপোনাৰ এটা নতুন কালচাৰ আপুনি আৰম্ভ কৰিছে আমাৰ গড়েশ্বৰৰ নতুন সামাজিক বুলি কৈছে ৰাইজ আপোনালোকে শুনক যেইটো মহেশ্বৰ বসুমতাৰীয়ে ক'ব আৰম্ভ কৰিছে যে তেখেতৰ বিভিন্ন মেল মিটিঙত গাহৰি আৰু গেলানে মদ খুৱাই তেখেতৰ মিটিংবিলাক এটা আৰম্ভ কৰা এই সামাজিক প্ৰথাতে এটা উন্নত কৰিব বিচাৰিলে আপোনাৰ এই কাণ্ড কাৰখানা দেখা পায় আপুনি সঁচাকৈ কি কৰিব বিচাৰিছে আমি আচৰিত মানিছোঁ আৰু এইটো আমাক ভয় কৰি কিনি হতভম্ব হোৱাৰ বাদে একো নহয় বোলে আপোনাক মই ক'ব বিচাৰিছোঁ আপুনি লগতে কৈছে মোক একেবাৰে নিষ্ক্ৰিয়ভাৱে কৈছে আপুনি মই বোলে উগ্ৰ প্ৰকৃতিক মানুহ বুলি কৈছে উগ্ৰ প্ৰকৃতি বুলি কৈছে আপুনি কি ডেফিনিশ্যন দিব বিচাৰিছে মই নাজানো মই আপোনাক মই স্বীকাৰ কৰিব বিচাৰিছোঁ মোৰ অলপ কেৰেক্টাৰটো মই অলপ খঙাল আপুনি তাকে এনেকুৱা এষ্টাব্লিছ কৰিব নালাগে গোটাই সমাজখনে গড়েশ্বৰ সমাজখনে মোৰ এই অলপ খঙাৰ হেৰিটো লৈ কিনে গোটাইখিনি হেৰিতে উগ্ৰ প্ৰতি জন্ম হৈ কিনে আমাৰ সমাজখন নিশেষ কৰিব বিচাৰা বুলি আপুনি ক'ব বিচাৰিছোঁ শুনক মহেশ্বৰ বসুমতাৰী আপুনি উগ্ৰ প্ৰকৃতিৰ কথা কৈ কিনে আমাৰ গড়েশ্বৰ চাৰ্কল অফিচৰ এটা ঘটনাৰ আপুনি টানি আনিছে আমি তাতে যাই কিনে মই বোলে এইটো SDC অফিচৰ উদ্বোধনী কৰিছিলে আপোনাক মই ক'ব বিচাৰিছোঁ এই ঘটনাটো কেনেকুৱা ঘটিছিলে বাগডোবা গাঁৱত লংপট ভাই ককাই দুৰ্গেশ্বৰ বৰা আৰু গিৰেণ বৰাই গাঁৱৰে দুজনী বিধৱা মহিলাৰ পৰা 12 বিঘা খেতিয়ক মাটিৰ বৰপুকৰভাৱে তেখেতে দখল কৰি কিনি নিজৰ কৰি ল'ব বিচাৰিছিলে তেখেতসকলে যেতিয়া আমি সমাজত থকা হিচাপে যেতিয়া মোৰ ওচৰত আহি কিনি তেখেতসকলৰ হৈ কিনি অলপ মাত মাতিব দিয়াৰ কাৰণে মই লিগেলিটিটো চাই কিনি মাত মাতিছিলোঁ আৰু মই মাত মাতা সহকাৰে এইটো লিগেলিটি আৰু কাগজ পাতি ডকুমেণ্ট চাই কিনি আমাৰ SDC মহোদয়ে আমাৰ এই বিধৱা মাইকী দুজনীক মাতি কিনি চমজাই দিছিলে তাকে যিটো সহ্য কৰিব নোৱাৰে খৰ্গগ্ৰস্ত হৈ কিনি দুই ভাইয়ে মোৰ ওপৰত আক্ৰমণ কৰিছিলে আৰু অলপ কাজিয়া পতাত লিপ্ত হৈছিলে তাকে আপুনি মোক সজাব বিচাৰিছে চবতকৈ মই বোলে উগ্ৰবাদী বা উগ্ৰ আৰু দুষ্ট প্ৰকৃতি হিচাপে তাতে মই মাটি কব্জা কৰিব যোৱাৰ দৰে কথাবিলাক ক'ব বিচাৰিছে আৰু আপুনি বাৰে বাৰে ক'ব বিচাৰিছোঁ মই যিটো পেছাত মই কণ্ট্ৰাক্টৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন ইঞ্জিনিয়াৰৰ টেবুলত যাই কিনি মই বিভিন্ন এনেকুৱা উগ্ৰ আচৰণ কৰা বোলে আপুনি যিটো মোৰ ওপৰত অভিযোগ আনিলে এই অভিযোগটো আপুনি মই ক'ব বিচাৰা এই হেৰি অভিযোগবিলাক যিটো ভিত্তিয়ে নাই আপুনি সঁচাকৈ নিজক ভয় কৰি কিনে না আপুনি সঁচাকৈ নিজৰ বিবেকানন্দ জ্ঞান হৰুৱাই কোৱাৰ দৰে মই এনেকুৱা উপলব্ধ হৈ আছোঁ
আৰু ক'ব বিচাৰিছে আপুনি মোৰ উগ্ৰবাদীটা এনেকুৱা মোক সজাই কিনি বড়ো অবৰৰ কথাটো আপুনি টানি আনিব বিচাৰিছে মই ঈশ্বৰ বসুমতাৰী ডাঙৰীয়া মই ক'ব বিচাৰিছোঁ আমাৰ BTC এলেকাত যোনটো অবৰৰ সৃষ্টি কৰিছে বা হ'ব লগা হ'ল গড়েশ্বৰত যেইটো আৰম্ভ হৈছিলে এইটো আপুনিও জানে এইটো কোনো সুৰেন চন্দ্ৰ বড়োক লৈ কিনে অবৰৰ সৃষ্টি হোৱা নাই আপনাৰ কাৰ্যকলাপ যেইটো গড়েশ্বৰৰ অবৰৰ যেইটো সৃষ্টি হ'ল তেখেতসকলৰ ন্যায্য দাবী লৈ কিনে বিভিন্ন দাবী লৈ কিনে তেখেতসকলে আন্দোলন কৰিছিলে এই আন্দোলন কৰা টাইমত কোনটো টাইমত কেনেকুৱা কি হৈছে তেখেতসকলে জানে এইটো লৈ কিনে এই আন্দোলনত সুৰেন চন্দ্ৰ বড়োৰ এখন উগ্ৰবাদী কৈ কিনে তেখেতসকলৰ এগেইনষ্টত বা তেখেতসকলৰ লগ লাগি কিনে কোনোবা বড়োক মাৰাবলৈ এইটো আপুনি কি যুক্তিতে ক'ব বিচাৰিছে এইবিলাক কথা কৈ কিনে আপুনি বাৰে বাৰে মোক উগ্ৰ প্ৰকৃতিক মানুহ বোলে এইটো উদুঙাই দিব বিচাৰিছে আপোনাক মই ধিক্কাৰ দিছোঁ আপুনি যেইটো এজন যেইটো এই আমাৰ যেইটো এজন যেইটো আপুনি সাংবিধানিক এটা হেৰি পদমৰ্যাদা যেইটো আপুনি বহি আছে তে আপোনাৰ মুখৰ পৰা এইবিলাক কথা যেইটো ক'ব নাপায় আৰু আপোনাক মই ক'ব বিচাৰিছোঁ উগ্ৰ প্ৰকৃতিটো দুখাই কিনি মোক যেইটো আপুনি ক'ব বিচাৰে যে মই এজন সাম্প্ৰদায়িক পাৰ্চন বোলে এই ইংগিতত আপুনি কথাখিনি ক'ব বিচাৰিছোঁ আচৰিত মানিছোঁ মই মোৰ দৰে মানুহ আপুনি সাম্প্ৰদায়িক কৈ কিনে আপুনি নিজৰ এটা স্বাৰ্থটো কেনেকুৱা আপুনি সিদ্ধি কৰিব বিচাৰিছে মই আপোনাক ক'ব বিচাৰিছোঁ মই ঈশ্বৰ বসুমতাৰী ইমান নিষ্ক্ৰিয়ভাৱে আপুনি বালাবাৰী আপোনালোকৰ যোনটো বালাবাৰী প্ৰাইমাৰী উইমিং ইঞ্চৰ যোনটো মিটিং এই মিটিঙত আপোনালোকে ক'ব বিচাৰিছিলোঁ যে আমি বিপদৰ সময়ত সবখিনি বড়োৱে জমা হ'ব লাগে আমি বড়ো মিলি কিনে আগবাঢ়ি যাব নহ'লে আমাৰ বিপদ হ'ব বোলে কৈ কিনে আপুনি কি ইংগিত দিব বিচাৰিছে তে এই মন্তব্যটো আপোনাৰ কি এটা সাম্প্ৰদায়িক নহয় জানো আৰু লগতে আপোনাক মই ক'ব বিচাৰিছোঁ কাৰোবাত আপোনাৰ পাৰ্টিৰ কাৰ্যালয় খোলাৰ আপুনি অপেনিং কৰাৰ স্পীচত ৰাখিছে সুৰেন চন্দ্ৰ বড়ো যদি গড়েশ্বৰ সমষ্টিৰ পৰা জিকি যায় তেতিয়াহ'লে আমাৰ বড়ো আৰু মুছলিমৰ ভিতৰত কাটা মাৰা কৰিব কি নীলাজ্জ কথা মই ঈশ্বৰ বসুমতাৰী আপুনি নিজকে অলপ নিজৰ চকু ফুৰি কিনে অলপ নিজকে চাই লওক আপুনি কি কথা কৈ আছে সঁচাকৈ আপুনি নিজে এটা জ্ঞানখিনি একটা হৰাই পেলানে না এইটো আপুনি সঁচাকৈ আপোনাৰ গাড়ীটো ৰক্ষা কৰাৰ কাৰণে যি ইচ্ছা তাকে ভুকিব লাগিব বোলে এটা জানিয়ে যেটো কথাবিলাক কৈছে এইবিলাক মই এইটোত বুজিব নোৱাৰা হৈ গৈছোঁ আৰু আপোনাক মই ক'ব বিচাৰিছোঁ যে এইটো আপুনি মোক কৈছে যে অগণতান্ত্ৰিক আপোনাৰ পৰা মিছন 2020ৰ লগতে মই গণতন্ত্ৰ বা ডেমক্ৰেচি কি বেছি আমি জ্ঞান ল'ব লগা থকা বুলি মই ভাবা নাই অগণতান্ত্ৰিক বোলে আপুনি কাক আঙুলি টুকাই কিনে ক'ব বিচাৰিছোঁ সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে আগন্তুক নিৰ্বাচনত আমি প্ৰতিদ্বন্দ্বিতা কৰিম বোলে আমি আগবাঢ়ি আহিছোঁ এই আগবাঢ়ি অহাটো লক্ষ্য ৰাখি কিনে যেইটো আমি নিৰ্দলীয় পাৰ্টি আমাৰ ফেভাৰৰ মানুহখিনি যেইটো আমি মত লোৱাৰ কাৰণে বিভিন্ন সভা সমিতি আমি যেটো কৰি আহিছোঁ এইটোকে লৈ যদি আপুনি আমাক অগণতান্ত্ৰিক পদ্ধতি যদি ক'ব বিচাৰে সেইটো কিন্তু আমি আচৰিত মানিছোঁ আপোনাৰ গণতান্ত্ৰিক নমুনা মই দুটামান আনিব বিচাৰিছোঁ মই ঈশ্বৰ বসুমতাৰী আপুনি হ'ল একেবাৰে ক্ষমতাৰ এটা লোভীয়া এটা ব্যক্তি বুলি মই ক'ব বিচাৰিছোঁ আপোনাক যেনে তেনে পাৱাৰ লাগে আৰু ক্ষমতাটো লাগে আপুনি মনত পেলাওক 2015 চনত BTCৰ প্ৰথম যেতিয়া নিৰ্বাচন হৈছিলে আপুনি আপোনাক ছাপৰ্ট নকৰাৰ কাৰণে 2005 চনৰ BTC নিৰ্বাচনৰ আপুনি আপোনাৰ গাঁৱৰ ওচৰত থকা উত্তৰ ঢলকুচি গাঁৱৰ পৰশুৰাম বড়োৰ ঘৰত যাই কিনে গুণ্ডা বাই কিনে সম্পূৰ্ণ হেৰি ঘৰ দুৱাৰ আপুনি ভাঙি পাতি এনেকুৱা আহিছিলে সম্পূৰ্ণ মানি কিনে দাবী ধমকি দি কিনে আপুনি এনেকুৱা উশৃংখল উগ্ৰপন্থী পদ্ধতিৰে আপুনি কাৰ্যকলাপ সৃষ্টি কৰিছিলে ঠিক তেনেকুৱাই আপোনাক আৰু ক'ব বিচাৰিছোঁ মই
এই একেই ইলেকশ্যনৰ সময়তে আমাৰ গড়েশ্বৰৰ চুতীয়াপাৰা গাঁৱৰ পৱন বড়ো নামৰ এজন ব্যক্তি আপোনাক ছাপৰ্ট নকৰাৰ কাৰণে আপোনাৰ উদ্ভণ্ডালি গুণ্ডা বাহিনীয়ে নাম যদি ক'ব লাগে আপোনাক মই নাম লৈছোঁ মহিধৰ বড়োৰ নেতৃত্বত কমচে কম 5-6জন ব্যক্তি যাই কিনি টকনিতে যেনেকুৱা আক্ৰমণ কৰিলে এই আক্ৰমণ কৰাটো আপুনি ক'ব বিচাৰে নেকি আপুনি খুব গণতন্ত্ৰ ডেমক্ৰেচিক মানি কিনি চলোৱা আপুনি এজন প্ৰভাৱশালী ব্যক্তি বা আৰু বুলি ক'ব বিচাৰিছে চৰম লাগিছে আপোনাৰ কথাখিনি ক'ব মোৰ নিজৰে চৰম লাগিছে আপোনাৰ এইখিনি কথা আৰু আপোনাৰ এই আক্ৰমণতে পৱন বড়োৱে একেবাৰে সহ্য কৰিব নোৱাৰে পিছত মদ সেৱন কৰা আৰম্ভ কৰিছিলে আৰু 2-3 বছৰৰ পিছতে তেখেতৰ মৃত্যুবৰণ ঘটিব লগা হৈছিলে এয়ে নাকি আপোনাৰ আমাক গণতন্ত্ৰৰ এইটো জ্ঞান শিকোৱাৰ নীতিটো আপুনি মোক কৈছে কি মই যিটো এজন এৰিগেশ্যনৰ কণ্ট্ৰাক্টৰ আপুনি মোৰ নাম কামৰ খতিয়ান লৈছে আপুনি এজন প্ৰভাৱশালী হৈ কিনে সাধাৰণ মই ঠিকাদাৰৰ পৰা এনেকুৱা কামৰ খতিয়ান বিচাৰাটো মই আচৰিত মানিছোঁ মই কাম কৰিছে ধৰিছোঁ 15 বা 20 কোটি টকাৰ আপুনি কাম কৰিলে কৰোৰ টকাৰ আপোনাৰ দুটা ডিপাৰ্টমেণ্টৰ লগতে গড়েশ্বৰৰ গোটাইখিনি স্কিমৰ কামখিনি তথাপিও যিটো আপুনি জানিব বিচাৰিলে আপুনি হুংকাৰ দিছে শুনক মই পূৰা প্ৰত্যাহ্বান দি কিনে আপোনাৰ মুখত মই ক'ব বিচাৰিছোঁ আপোনাৰ যিটো পাৱাৰ আছে আপুনি যদি সঁচাকৈ সুৰেন চন্দ্ৰ বড়োৱে কাম কৰা নাই আপুনি ভালদৰে শুনি লওক আপুনি মোৰ খতিয়ান ল'ব বিচাৰিছে গড়েশ্বৰ ইৰিগেশ্যনত মই মেজৰলি যোনটো FIS ফ্ল' ইৰিগেশ্যন স্কিম ইয়াৰ হেড হিচাপে মই 4টা কাম কৰিছোঁ 4টা কামত মোৰ সম্পূৰ্ণ মই এইটো ছাকচেছ হৈ কিনে সম্পূৰ্ণ মানুহে এতিয়া পানী পাবলৈ সক্ষম হৈছে আপুনি কৈছে 1 টব পানী পোৱা নাই বোলে আপোনাক ধিক্কাৰ দিছোঁ মই মহেশ্বৰ বসুমতাৰী আপুনি আপোনাৰ সমষ্টিত আছে না ক'ত আছে আপুনি আৰু জানি লওক কোনটো স্কিম প্ৰথমে মই কৰিছোঁ বেংচিমাৰীত মোৰ কামৰ ফিটা কিন্তু আপুনি কাটিছিলে আপুনি পাহৰিছে যদি মই আপোনাক মনত পেলাই দিছোঁ বেংচিমাৰৰ মোৰ স্কিমটো ছাকচেছ হোৱাৰ পিছত তাতে থকা এইটো বুগলামাৰী ঔখাৰী ডংপাৰা গোসাইগাঁও লগতে আৰু আশে পাশে থকা গাঁওবিলাক সম্পূৰ্ণ মোৰ এই স্কিমেদি এতিয়া খেতি কৰে আপুনি ক'ব বিচাৰে মোৰ বিফল হোৱা বোলে ছেকেণ্ডত আপুনি শুনি লওক জাবৰাদক মই কাম কৰিছোঁ সম্পূৰ্ণ মই ইয়াতে ছাকচেছ আৰু যদি সন্দেহ আছে আপোনাৰতো যিটো আপুনি VIP আপোনাৰ যিটো ঘূৰাৰ সময় নাই আপুনি ইঞ্জিনিয়াৰক ফোন কৰি কিনি বা ইঞ্জিনিয়াৰক মাতি কিনি মোৰ এই কামৰ খতিয়ান ল'লে মই বেছি ভাল পাম থাৰ্ডত আপোনাক মই ক'ব বিচাৰিছোঁ মই মাৰনদীত কাম কৰিছোঁ কামখিনি কমপ্লিট নহ'ব পাৰে যিটো হেড ৱাছৰ কাম কৰিছে এই হেড ৱাছৰ পানী দি এতিয়া ৰাইজে কাম কৰি আছে আৰু খতিয়ান মই আপোনাক দিব বিচাৰিছোঁ ওচৰত এটা গড়েশ্বৰৰ পৰা 0.5 কিলোমিটাৰত এটা মোৰ স্কিম হৈছিলে বটিয়ামাৰী আপুনি যদি এইটো ক'ব বিচাৰিছে শুনক মই যোনটো কাম কৰিছে মই আপোনাক গেৰেণ্টি দিছোঁ 50 বছৰলৈকে এই কামৰ মোৰ কোনো হেৰফেৰ নহয় তাতে কিন্তু ৰাইজে পানী নাপালে মই স্বীকাৰ কৰিছোঁ আৰু এইটো মোৰ ভুলৰ কাৰণ নহয় সম্পূৰ্ণ আপোনালোকৰ চৰকাৰৰ আণ্ডাৰত থকা ডিপাৰ্টমেণ্টৰ টেকনিকেল যিটো অভাৱৰ কাৰণে ইয়াৰ যিটো মেজাৰমেণ্টত তেখেতলোকে ভুল কৰাৰ কাৰণে তাৰ পৰা পানী পোৱাৰ পৰা ইয়াৰ খেতিয়কবিলাক বঞ্চিত হৈছে আপুনি তদন্ত কৰক এইটো আৰু মনত পেলাওক মহেশ্বৰ বসুমতাৰী আপুনিতো যিটো প্ৰভাৱশালী আপনাৰে নজিৰত নাথাকিব সুৰেন চন্দ্ৰ বড়োৱে ঠিকা লাইনত কি কাম কৰিছে শুনক আপুনি পুৰা দিল্লী গভৰ্ণমেণ্টৰ পৰা মই NLCPRত 13 কোটি টকা আনি কিনি মই যি সুন্দৰ এটা কাম কৰিলে আপোনাৰ কেলেংচক পাৰ হৈ কিনি চৌৰাগুৰি গাঁৱৰ পৰা যোনটো গোপালপুৰত যাই কিনি এইখিনি গাঁও যেনেকুৱা চৌৰাগুৰি সাতপাৰা ডংপাৰা ঔখাৰী জলদাপাৰা হাবিবাৰী এই জেগাখিনি যি এটা টাউন সদৃশ মই এই ৰাস্তাটো বনাই দিলে ইয়াৰ কাৰণে এই অঞ্চলৰ মানুহখিনি মোক বা দিবলৈ বাধ্য হৈছে আৰু তথাপিও আপুনি ক'ব বিচাৰে যে মই একোকে কাম কৰা আপোনাক ক'ব বিচাৰি মহেশ্বৰ বসুমতাৰী আপুনি মোৰ এই কাম কৰাটো দেখা পাইছে আৰু আপোনাৰ ফেভাৰত থকা মানুহখিনি মই যোনটো কাম কৰি থৈ আহিছে তাতে ৰাস্তাত বহি কিনি মদ পানী খাই থাকে আৰু অশৃংখল অসামাজিক বিচৰণ কৰাটো আমি দেখা পাইছোঁ তথাপি মই
আপুনি ক'ব বিচাৰে মই কি কাম কৰিছোঁ আৰু শুনক আপোনাক মই ক'ব বিচাৰিছোঁ আপোনাৰ ডিপাৰ্টমেণ্ট হ'ল কি ৱাটাৰ ৰিচোৰ্চেছ যেতিয়া মাথাউৰি নাছিলে হাবিবাৰী বা চিজুগুৰিলৈকে এই মাথাউৰি মই বনাইছোঁ মই ঈশ্বৰ বসুমতাৰী আপোনাৰ ডিপাৰ্টমেণ্টৰ মই কাম কৰি ৰাখিছোঁ আপোনাৰ কিন্তু 5 বছৰ হ'বগৈ এতিয়া 5 বছৰৰ এই মাথাউৰি আপুনি মেৰামতিও কৰিব নোৱাৰিলে আপুনি মোৰ পৰা আৰু কামৰ খতিয়ান ল'ব বিচাৰিছে আপোনাৰতো মই সুধিব বিচৰা নাই যিটো আপুনি ট'টেলি ফেইলাৰ এজন ইয়াৰ কাৰণে আপোনাৰ কামৰ খতিয়ান মই ল'ব থকা বুলি মই ভাবা নাই না আপুনি ৱাটাৰ ৰিচোৰ্চৰ কাম কৰিছে না আপুনি আমাৰ এই অঞ্চলত কিবা লাইব্ৰেৰীত কাম কৰিলে গড়েশ্বৰৰ দৰে জাগাত আপুনি লাইব্ৰেৰী এটা বনাব লাগে বোলে আপোনাৰ যদি কাণ্ড জ্ঞান নাই আপুনি কাৰ কথাটো ৰাইজৰ আগত কথা ক'ব আহিছে মই ঈশ্বৰ বসুমতাৰী খুব ধুনীয়াকৈ কথা ক'ব জানিলে আপোনাৰে চব কামখিনি হয় দাদা আপোনাক মই প্ৰত্যাহ্বান জনাই এজ এ কণ্ট্ৰাক্টৰ হিচাপে মই বিৰাট ভাল বুলি মই ক'ব বিচৰা নাই তথাপি আপোনাক মই চেলেঞ্জ দি কৈছোঁ সুৰেন চন্দ্ৰ বৰাই যিখিনি কাম কৰিছে আপুনি খতিয়ান লওক আৰু আপুনি ঘূৰি চাওক ক'ত ডিফেক্ট হৈছে আপুনি মোক কেছ ফাইল কৰিব পাৰে লাজ পাইছোঁ মই আপোনাৰ যোনখিনি কথা কৈছে আপোনাৰ দৰে কোটি টকা হৰলৈকে কৰি কিনি এনেকুৱা যিটো কাম নকৰাকৈ ৰাইজক আপুনি যেনেকুৱা অন্ধকাৰত ৰাখিছে এইবিলাক কথা মই আৰু বেছি ক'ব বিচৰা নাছিলোঁ কিন্তু আপুনি ক'বলৈ আমাক বাধ্য কৰাইছোঁ যিহেতু মোৰ যিটো ভাষা ভালদৰে নহয় এইখিনি কথা কোৱাৰ মই আপোনাক যিটো ভাল হোৱা নাই যদিও আপোনাক কিন্তু মই মোৰ কথাটো বকৰাই হওক বা কিবা কিন্তু আপোনাৰ সত্য কথাটো মই আপোনাক ক'বলৈ বাধ্য হৈছোঁ আপুনি মোক ক'ব বিচাৰিছোঁ আমাৰ কি হৈছে যে সমষ্টিৰ প্ৰব্লেম বোলে মোৰ নলেজ নাই মই ঈশ্বৰ বসুমতাৰী আপুনি কিমান ঘূৰে মই নাজানো মই আপোনাক ক'ব বিচাৰিছোঁ আমি যিটো কনষ্ট্ৰাকশ্যন লাইনত আছোঁ আমি গাঁৱত যিটো ঘূৰি ফুৰোঁ এৰিয়াত ঘূৰি ফুৰোঁ আপুনি কৈছে আমাৰ সমষ্টিৰ গোটাইখিনি গাঁৱৰ ৰাস্তা এতিয়া সোমাব নোৱাৰা প্ৰব্লেম আছে তে আপুনি ক'ব বিচাৰিছে যে ৰাস্তা প্ৰব্লেমটো সুৰেন বড়ো নাজানে বোলে ইমানখিনি যিটো পানী যোগান আঁচনি কৰিলে যিটো ৰাইজক আমি পানী বিশুদ্ধ পানী আমি যোগান ধৰিব লাগে এইখিনি কথাকো যদি আপুনি আঙুলাই দিব লাগে ইয়াতকৈ আৰু চৰম লগা কি কথা হ'ব পাৰে আপুনি ক'ব বিচাৰিছে আৰু মই প্ৰব্লেম নাজানো আমি গড়েশ্বৰত থাকি কিনি ডক্টৰ এজন লাগে বোলে আমি এটা হাপাতৰিকালৈ আমি এনেকুৱা চিকিৎসাৰ আমি হেৰিটো ব্যৱস্থাটো পাবলৈ সক্ষম হোৱা নাই আৰু ক'ব বিচাৰিছে আপুনি আমি সমস্যা নাজানো গড়েশ্বৰৰ যিটো কালচাৰ লাইনত যিটো আমি চহকীন এই কালচাৰ লাইনত আপুনি যিটো প্ৰথম 5 বছৰ কাম কৰাৰ পিছতে একোকে কৰি থৈ নগ'ল এইবিলাক সমস্যা থকাটো আপুনি মোক ক'ব নালাগে আৰু ষ্টেডিয়ামৰ যিহেতু ইমানখিনি বিশাল এৰিয়া ৰাখি থকাৰ পিছত গড়েশ্বৰ মাজমজিয়াৰ কথাটো আপোনাক কৈছোঁ আজিলৈকে আপুনি কেতিয়াবা 15 আগষ্টৰ কেতিয়াবা 26 জানুৱাৰী ডাঙৰ ভাষণ ৰাখে আপুনি ইমান কাম কৰিছোঁ ইমান টকা আপুনি ক'ব পাৰে নেকি আপোনাৰ এই ইমান টকা খৰচ কৰি কিনি এই ষ্টেডিয়ামত আমি কিবা এটা টুৰ্ণামেণ্ট কিবা এটা কাম কৰিব পাৰা বুলি আপুনি ক'ব বিচাৰে নেকি ধিক্কাৰ দিছোঁ মই ঈশ্বৰ বসুমতাৰী আপুনি ক'ব বিচাৰিছে আমি যদি একোকে গম নাপাওঁ বোলে আৰু ক'ব বিচাৰিছোঁ আপুনি ক'ব বিচাৰিছে আমাৰ কি বোলে যে আমাৰ লগত থকা ব্যক্তিবোৰে মিছন 2020 আমাৰ যুৱকসকলে মিছন 2020 আমাৰ উপদেষ্টাসকলে এটা উদণ্ড বোলে আপুনি এটা বাক্য কৰিছে আপুনি সঁচাকৈ কি ক'ব বিচাৰিছে কওক উদণ্ড উগ্ৰবাদী কৈ কিনে আপুনি নিজকে কি পৰিচয় দিব বিচাৰিছে আপোনাকতো আমিও ক'ব পাৰোঁ আপুনি মদাৰো বোলে আমি নকওঁ আপোনাক উদণ্ড বোলে কৈ থকাৰ আপোনাৰ কোনো যুক্তি নাই সুন্দৰ আমাৰ যুৱকবিলাক কোনো MSc পাছ কৰি MA পাছ কৰি BCom পাছ কৰি কিনে যিহেতু আমাৰ সমষ্টিৰ কিবা এটা চেঞ্জ লাগে কিবা এটা ডেভেলপ লাগে বুলি কৈ কিনে ওলাই আহিছে তথাপিও নিৰ্লজ্জভাৱে এনেকুৱা ব্যক্তিসকলক আপুনি যি নিষ্ক্ৰিয়ভাৱে যিটো কথাবোৰ কৈ আছে আমি সঁচাকৈ চৰম পাইছোঁ গড়েশ্বৰৰ যিমানখিনি মানুহ আছে ইমানখিনি মানুহ যিহেতু আমাৰ গড়েশ্বৰৰ ইমানখিনি মানুহ আমাৰ যিহেতু আমাক এতিয়া সহায় কৰিব আগবাঢ়িছে আপোনাৰ নজৰত চবখিনি আমি পাগল আৰু উদণ্ড আপুনি ক'ব বিচাৰিছোঁ মই ঈশ্বৰ বসুমতাৰী আপোনাৰ আশে পাশে থকা ব্যক্তিবিলাকৰ ওপৰত অলপ চকু দিয়ক আপোনাক মই আঙুলিয়ে দুখাই দিব বিচাৰিছোঁ আপোনাৰ গড়েশ্বৰ ব্লক BPFৰ যোনটো উইমেন উইংছৰ প্ৰেচিডেণ্টৰ আপোনাৰ শিক্ষা অৰ্হতা আৰু কি এক্সপিৰিয়েঞ্চ পলিটিকেলি কি তেখেতে নলেজ বা এটা কনচিয়াছনেছ আছে আপুনি নিজে জানি লওক
আপুনি তেখেতৰ লগত তুলনা কৰি কিনে বৰ্ণালী ঠাকুৰীয়া কথা বৰ্ণালী ঠাকুৰীয়া হ'ল কি MA পাছ কৰি কিনে তেখেতে এতিয়া ডাইডৰ লেকচাৰাৰ হিচাপে কাম কৰি আছে আপোনাৰ এটাও পাৰ্চন বোধে এনেকুৱা সন্মানজনে এটা হেৰি জাগাত থাকি কিনে পদবীত কাম কৰা আপুনি দুখাই দিব নোৱাৰে তথাপি আপুনি নিৰ্লজ্জভাৱে ক'ব বিচাৰে যে মোৰ লগত থকা মানুহখিনি উদণ্ড আৰু পাগল বুলি ক'ব বিচাৰে আমি লাজ পাইছোঁ মই চৰ বসুমতাৰী বাৰে বাৰে আপোনাক ইমানখিনি কথা মই ক'ব লাগে বোলে মই ভাবা নাই আৰু মোৰ যিটো এইখিনি কথা কোৱাত আপুনি এতিয়া বৈখিনি যিটো হেৰি কথা কোৱাৰ যিটো অলপ উল্টা পাল্টা হোৱাৰ দৰে হৈছে এইটোকে কিন্তু আপুনি এডভান্টেজ ল'লে নহ'ব বাৰে বাৰে কৈছোঁ গড়েশ্বৰ সমষ্টি আমি সুন্দৰ কৰিব লাগে গড়েশ্বৰত আমি যিটো কাম কৰিব লাগে বোলে মিছন 2020 লৈ কিনে আমি ওলাই আহিছোঁ আপোনাৰ আশে পাশে থকা মানুহখিনি টাউন কমিটি হোৱাৰ পিছত পৌৰসভা হোৱাৰ পিছত যিমানখিনি এটা ফেচিলিটি আহিছে এই ফেচিলিটি অহাটো যেইটো নতুনকৈ হৈছে ইয়াতে ঘৰ আহিছে ইয়াতে বিভিন্ন আঁচনি আহিছে এইটো লৈ কিনে আপুনি বা ল'ব নালাগে আপুনি ক'ব বিচাৰিছে টাউন হল বনাইছে কিবা হল বনাইছে আপোনাৰ ক্ৰেডিট নহয় এইটো আমাৰ এইটো নৰ্মছ হিচাপে যিটো টাউন কমিটি হ'ল তাৰপিছত যিটো পৌৰসভা হৈ গ'ল এই অনুযায়ী আমাৰ বিভিন্ন স্কিমবিলাক আহিছে তাকে লৈ কিনে আপুনি বা এনেকুৱা লৈ থাকি কিনে গড়েশ্বৰত আপুনি বৰ কাম কৰাবলৈ আপুনি সদশেষত মই ক'ব বিচাৰিছোঁ এই গোটাই সমুদায় কথাটো আপুনি একমাত্ৰ কৈছে যে আপোনাক এনেকুৱা অৱস্থা যিয়ে নহওক আপোনাক যিটো আকৌ আপোনাৰ এই গাড়ীটো লাগিব গড়েশ্বৰ সমষ্টিটো গড়েশ্বৰ পৰা জিকি জাকি EM হোৱা বস্তুটো মহেশ্বৰ বসুমতাৰীৰে কাৰো হ'ব নোৱাৰে বোলে আপুনি এইটো ভাবি লৈছে এইটো ভুল মহেশ্বৰ বসুমতাৰী সঁচাকৈ আপুনি যদি কাম কৰিছে সুৰেন চন্দ্ৰ বড়োক লৈ কিনে আপুনি কিয় ইমান চিন্তাত পৰিছে আপুনি কৈছে সুৰেন চন্দ্ৰ বড়ো একো ফেক্টৰ নহয় লাজ লাগিছে মহেশ্বৰ বসুমতাৰী একেবাৰে সুৰেন চন্দ্ৰ বড়োক লৈ কিনে আপুনি ইমান হেৰি কৰি কিনে আপুনি সংবাদমেল পাতিব লগা হ'ল কি কাৰণত মই যদি ফেক্টৰ নহয় আপুনি ফেক্টৰ বোলে লওক আপুনি ভাবা নাই মই ক'ব বিচাৰিছোঁ মহেশ্বৰ বসুমতাৰী আপুনি আমাৰ কাৰণে একো ফেক্টৰ নহয় এতিয়া আপুনি আপ টু ডেট বোলে মই আপোনাক ক'ব বিচাৰিছোঁ আপোনাৰ যোনটো ঘামান্দি যোনটো মতলবী যোনটো অহংকাৰ গৌৰৱী আমি এইটোত চুৰমাৰ কৰাৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ আৰু ইয়াৰ কাৰণে আপুনি যিমানে ভয় কৰক যিমানে মদ খুৱাওক যিমানে গাহৰি খুৱাওক যিমানে গালি পাৰক আপুনি আমাৰ পৰাই কিন্তু আপুনি সাৰি নাযায় এইখিনি কথা ক'লোঁ আৰু কেতিয়াবা যদি কিবা মোৰ কামৰ যদি ক্ষতিয়ন লাগে মোক মাতি পঠাব আমাৰ যেতিয়া সাংবাদিক বন্ধুসকল আছে আপোনাৰ লগত মই উইটনেছ লৈ কিনি মোৰ কাম কৰাখিনি মহেশ্বৰ বসুমতাৰী কোনোবা তেখেতৰ যিটো ডাঙৰ মানুহ তেখেতে যাব নালাগে তেখেতৰ উইটনেছ হিচাপে কাৰোবাক পঠাই দিলে মই লগত যোৱাৰ কাৰণে ৰেজি মই হ'ল সুৰেন চন্দ্ৰ বড়ো মই কামৰ কাৰণে পাগল আপুনি যিমানে মই উদ্দণ্ড বুলি নকওঁ কিয় মই এনেকুৱা প্ৰকৃতিৰ মানুহ নহয় হয় মই অলপ এই খঙালটো হ'ল কি মোক লাগে কাম আৰু আমি গড়েশ্বৰত কাম কৰিম আৰু সেইটো চিয়'ৰ হৈছে আৰু আপোনাৰ যোনটো মহেশ্বৰ যোনটো কোম্পানী আমাক একো কৰিব নোৱাৰে আৰু আপুনি কোৱাৰ দৰে আমি BPF বুলিছে BPFৰ আমাৰ বেছি ক'ব লগা নাই আপুনি কি BPF আমাৰ জানা আছে BPFৰ পৰা আপুনি যদি টিকেট নাপালে ওলাই আহিব আৰু ৰাইজক ঠকাব আপুনি জয় হৈ যোৱাৰ পিছত আমি BPFত নাযাওঁ জয় হোৱাৰ লগে লগে আপুনি কিবা কিবি লৈ কিনে আপুনি পুৰাপুৰিকৈ BPFৰ ওচৰত গুচি যায় তথাপিও যদি আপুনি এনেকুৱা কথা লয় আৰু এই কাণ্ড কাৰখানা লৈ কিনে যদি আমাক ইমানখিনি কথা ক'ব বিচাৰে আমি কি ক'ম ৰাইজে চাই থাকিব আগন্তুক নিৰ্বাচনত আপোনাক এটা শুদ্ধ এটা প্ৰত্যুত্তৰ দিয়াৰ কাৰণে ৰাইজে বাট চাই আছে ধন্যবাদ নমস্কাৰ আজিৰ সংবাদমেলত উপস্থিত থকা সংবাদকৰ্মীসকল ভাবি প্ৰাৰ্থী সুৰেন চন্দ্ৰ বড়ো তথা আমাৰ মিছন 20 কৰ্মকৰ্তাসকল যোৱাকালি ছ'চিয়েল মিডিয়াৰ জৰিয়তে EM মহেশ্বৰ বসুমতাৰীয়ে আয়োজন কৰা সংবাদমেল আমাৰ দৃষ্টিগোচৰ হৈছে সংবাদমেলত মহেশ্বৰ বসুমতাৰীয়ে মোক তথা মোৰ সহযোগী বৰ্ণালী ঠাকুৰীয়া প্ৰমুখে আমাৰ কৰ্মকৰ্তাসকলক সম্পূৰ্ণ মনে সজাৰ ভিত্তিহীনভাৱে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিছে মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া দেৱক মই এই ক্ষেত্ৰত আজিৰ সংবাদমেলৰ জৰিয়তে গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াই কাক নিৰ্বাচনী আয়োগৰ নীতি নিয়ম শিকাব আহিছে আমি সকলোৱে জানো যে নিৰ্বাচন আয়োগে অধিসূচনা জাৰি নকৰা পৰ্যন্ত সকলো চৰকাৰী কৰ্মচাৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিব পাৰে নিৰ্বাচনী সভা সমিতিবোৰত উপস্থিত থাকিব পাৰে
আৰু কথা ক'ব পাৰে। তেনে ক্ষেত্ৰত মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াদেৱে সম্পূৰ্ণ ভিত্তিহীনভাৱে আমাৰ ওপৰত যি অভিযোগ উত্থাপন কৰিছে এয়া সম্পূৰ্ণ মনে সজা আৰু সম্পূৰ্ণ কাল্পনিক। আৰু মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াদেৱে অভিযোগ কৰাৰ দৰে যদি চৰকাৰী কৰ্মচাৰীসকলে যদি নিৰ্বাচনী সভা সমিতিত উপস্থিত থাকিব নোৱাৰে, তেন্তে মই মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াদেৱক মুকলি প্ৰত্যাহ্বান জনাইছোঁ। তেখেতে যিখন সংবাদমেলৰ আয়োজন কৰিছিলে, সেই সংবাদমেলত তেখেতৰ চাৰিওফালে আসন গ্ৰহণ কৰি থকা ব্যক্তিসকল কোন আছিলে? মই আপোনাক ক'ব বিচাৰিছোঁ, আপোনাৰ বাওঁফালে আসন গ্ৰহণ কৰি থকা ব্যক্তিজন আছিলে আটোৱাৰ ৰহমান। তেখেত এজন পেছাৰ শিক্ষক, উত্তৰ চেউনী বালিকা LP স্কুলৰ তেখেত এজন শিক্ষক হোৱাৰ উপৰিও গড়েশ্বৰ ব্লক BPFৰ তেখেত এজন সভাপতি। আৰু ইয়াৰ পিছত আছে হৰি বড়ো, তেখেত এজন শিক্ষক বেতনা হাইস্কুলৰ। আৰু ইয়াৰ লগত ইয়াৰ ঠিক পিছফালে আসন গ্ৰহণ কৰি আছে আমাৰ মাদিকাটাৰ এজন শিক্ষক, তেখেতৰ নাম হৈছে আব্দুল কাদিৰ আলী। আৰু ইয়াৰ পিছতে আব্দুল হাকিম আলী। আৰু অতি লক্ষণীয় কথা যে পশ্চিম নিজ কাউৰুবাহাৰ নদী পাৰৰ এজন শিক্ষক, তেখেতৰ নাম হৈছে আপোনাৰ আহমদ হুছেইন। আহমদ হুছেইন ডাঙৰীয়াদেৱে এজন শিক্ষক হোৱাৰ পিছতো তেখেত হৈছে গড়েশ্বৰ ব্লক BPFৰ ছেক্ৰেটাৰী। ই কেনেকৈ সম্ভৱ হ'ল? মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াদেৱে নিজৰ চাৰিওফালে চৰকাৰী কৰ্মচাৰীসকলক বহুৱাই লৈ নিৰ্বাচনী সম্পৰ্কত বা ৰাজনৈতিকভাৱে যি সংবাদমেল উত্থাপন কৰিছে, তেওঁ নিজৰ কথাটো নাভাবি, নিজৰ কৰ্মকৰ্তাসকলৰ কথাটো নাভাবি কেৱল মাত্ৰ আক্ৰমণাত্মকভাৱে মিছন 2020 কৰ্মকৰ্তাসকলক যি মনে সজা অভিযোগ উত্থাপন কৰিছে, ইয়াৰ বাবে তেখেতক মই তীব্ৰ গৰিহণা দিছোঁ, তেখেতক মই ধিক্কাৰ দিছোঁ। মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াদেৱে নিজৰ সংবাদমেলৰ জৰিয়তে যিবিলাক অভিযোগ উত্থাপন কৰিছে মই খণ্ডন কৰিছোঁ। আৰু মই জানো যে মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াদেৱে অভিযোগ কৰাৰ দৰে মই তেনেধৰণৰ কোনো নিৰ্বাচনী আয়োগৰ নীতি নিয়ম মই ভংগ কৰা নাই। এই সংবাদমেলৰ জৰিয়তে মই মহেশ্বৰ বসুমতাৰীক হুংকাৰ দিছোঁ যে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আমাৰ তথা আমাৰ মিছন 2020ৰ নিৰবিচ্ছিন্ন অভিযান অব্যাহত থাকিব। 30 নং গড়েশ্বৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থৰ খাতিৰত আমি কাৰো সৈতে আপোচ নকৰোঁ। ধন্যবাদ।